নমস্কাৰ আজি দুদিনৰ পৰা মোবাইলটোকে খুলিব পৰা নাই ইউটিউবটো খুলিবা আকৌ এজনী ভিডিঅ' ফেচবুকটো খুলিবা আকৌ এজনী ভিডিঅ' হয় কোননো আৰু জেচিপি নে কি আছিলে জেএছবি মিনিং জাঙিয়া চোৰা বেপাৰী নিশ্চয় জানিবলৈ পাব এই বাইদেউ হয় কোন ৰষ্টাৰসকলে কিয় ৰষ্ট কৰি আছে কি ভিডিঅ' বনালে তাকো দেখুৱাম বাইদেউ আমাৰ মাজত উপস্থিত হৈছে নমস্কাৰ বাইদেউ প্ৰথমে আপোনাৰ নামটো জানিবলৈ বিচাৰিছোঁ নামটো কি বাৰু বাইদেউ আপোনাৰ বলি গগৈ মই দুটামান বিশেষ কথাৰ কাৰণে আপোনালোকৰ ওচৰত আহিছোঁ আহক বন্ধু বান্ধৱসকল প্ৰথমে এই বাইদেউ ভিডিঅ'টোকে চাই লওঁ নাই ভিডিঅ'টো কিবা দেখিলে ন বাৰু আকৌ এনেকৈ দিয়া দেখিলোঁ আৰু আকৌ গানটো হ'ব এতিয়া বাইদেউ আপোনাৰ মই পোনপ্ৰথমে প্ৰশ্নটো আগবঢ়াইছোঁ আপুনি জাঙিয়া চোৰৰ বেপাৰ চৰি জেএছবিৰ বিষয়ে কি ক'ব জেএছবি তাক শান্তিয়ে কিয় থাকিবলৈ দিয়া নাই কি কৰিলে আপোনালোকক মোক সেইটো কওক কি কৰিলে আপোনালোকক নে আপোনালোকৰ ভাতৰ কাঁহী খাবলৈ গৈছে নে কি ক'লে আকৌ এবাৰ কাঁহী খাবলৈ গৈছে নে কিবা কি ক'লে জেএছবিদাৰ লোকৰ ভাতৰ কাঁহী খাইছে ভাই মুঝে উঠালে এনেকুৱা পৰিস্থিতি হ'ল নে জেএছবিদা তেখেত মানুহ হয় তেখেতৰ ওচৰত জিঅ' আছে তেখেত আমাৰ নিচিনা সাধাৰণ আপোনালোকৰ নিচিনা মানুহে হয় কি ক'লে জেএছবিদা মানুহে হয় জানো হ'বও পাৰে ভনীয়েকে কৈছে হয় বন্ধু বান্ধৱসকল আজি ভনীয়েকে নিজে প্ৰকাশ কৰিছে জেএছবিদা হেনো এজন মানুহে হয় যদি আপোনালোকে বিশ্বাস কৰা নাই চাই লওক তেখেত মানুহ হয় হ'ব সেইটো বাৰু মই বিশ্বাস নকৰোঁ সেইটো ৰাইজে বিশ্বাস কৰিব তেওঁ মানুহ নে কি কিন্তু এতিয়া আপোনাক দ্বিতীয় প্ৰশ্নটো হ'ল আপোনাৰ বহুতো ৰ'ষ্টাৰ ৰ'ষ্ট কৰি আছে হয়নে তাৰ মাজতে বিকাশ আমিন তাৰপিছত অসমৰ ডেকা এতিয়া আপুনি অসমৰ ডেকা বিষয়ে আপুনি কি ক'ব মানে আছামৰ ডেকা আছামৰ ডেকা কথা কৈ আছোঁ জহৰা বুলি মই চিঞৰি ক'ম আছামৰ ডেকা জহৰা কি কৰিবি তই কি কৰিবি একোডাল কৰিব নোৱাৰ গম পাইছ ঠেংগা এনেই লেবেল দি লাভ নাই পুলিচত ধৰাই নিম জেল ভাত খুৱাই দেখা সেইবোৰ কওঁতে এতিয়া ঠেকেচিব নোৱাৰা হৈ গ'লি এনেকৈ ঠেকেচিম বুলি তোমাক অসমৰ ডেকা ঠুকুচিম বুলি কৈছে কেনেকে চা কেনেকে গ'লি এনেকৈ ঠেকেচিম বুলি দেখাইছে মানে ঠেকেচিব নোৱাৰা হৈ গ'লি সেইটোকে কয় এনেই লেবেল খালি লাভ নাই ঠেকেচি দেখাব লাগে অসমৰ ডেকা তোমাক ঠুকুচিব নোৱাৰা হৈ গ'ল অসমৰ ডেকা হাৰি গ'ল মানে অসমৰ ডেকা এই ঠুকুচাহি এনেকে কাপোৰ ঠুকুচা দি তেতিয়া খজুতি মৰিব হেনো দ্বিতীয় প্ৰশ্নটো হ'ল আপোনাৰ ভিডিঅ'টোত বহুতো বেয়া কমেণ্ট দি থৈছে ভিউৱাৰ্ছসকলে আপুনি সেইসকলক কি ক'ব বেয়া কমেণ্ট কৰিছে গোটেইখিনিকে কৈ চুচৰাই আনিম তহঁতক আৰু জিভা কাটি হাতত দি দিম আৰু তেতিয়াবা কথা কোৱাই বন্ধ হৈ গ'ল একেবাৰে জিভা কাটি গম পাইছ এইখিনি অকাত আছে মোৰ গম পালি অ'কে বাই সাৱধান বাইদেউ জিভা কাটি পেলাব তেতিয়া আপোনালোক কেনেকুৱা হ'ব ৰ'ব মই দেখুৱাই দিছোঁ সেইটো হ'বলৈ আপোনালোকৰ বেছি দিন নাই আৰু বাইদেউৰ পৰা আপোনাৰ বাচি থাকক
হ'ব আজি অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ মানে এটা কথাই কৈ থলাম বাইদেউক যোনে যোনে কমেণ্ট দিছে সাৱধান বাইদেৱে জিভা কাটিব যাওঁ মোৰ আকৌ কমেণ্ট দিব পৰা মানে আকৌ কাইলৈ মানে বাইদেউৰ ওপৰত আৰু এটা ভিডিঅ' বনাম যদি কমেণ্টটো দি থওঁ আকৌ বাইদেউ যদি মই যদি জিভাখন কাটি পেলাই ভিডিঅ' কেনেকৈ বনাম যদি ভিডিঅ'টো যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব এই বাইদেউক ভালকৈ ভিডিঅ'টো যাওঁ মই কমেণ্টটো ডিলিট কৰোঁগৈ